ৰিসেন্টলি দেখিছো এগৰাকী ছোৱালী মৰি গৈছে এজন ল'ৰাৰ কাৰণে বিয়া নাপাতে হেতু কাৰণে ছোৱালীজনী বি খাই নাই নহয় ভুগদত পৰি মৰি গৈছে নহয় চাওক এতিয়া কথাটো এনেকুৱা ধৰণৰ আমি আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে নৱপ্ৰজন্মই এই কথাবিলাক অলপ মানে গুৰুত্ব দিব লাগিব এই কথাবিলাক গুৰুত্ব দিব লাগিব আমাৰ যিটো সামাজিক যিটো সম্পৰ্কত কাৰণ এনেকুৱা হৈছে আজি যিটো আমাৰ সামাজিক ব্যৱস্থাটোত কি হ'ল আমাৰ বন্ধু সংখ্যা কমি আহিছে আগতে আমি এটা খুব সৌভাগ্যৱান সময়ত জন্ম ল'লোঁ বুলি আমি ভাবোঁ কাৰণ সেই সময়ত আমি সামাজিকভাৱে ওচৰ পাজৰৰ আমাৰ বন্ধু ল'ৰা ছোৱালী খেলাৰ সংগী বা আমাৰ মা দেউতাহঁতেও মানে সময় দিব পাৰিছিলে আজিৰ যিটো মানে সময় হৈছে কৰ্মৰ ব্যস্ততাৰ কাৰণে মাক দেউতাকে ল'ৰা ছোৱালীক মানে যিমানটো সময় দিব লাগে সময় দিব পৰা নাই বা আমাৰ বংশ পৰিয়াল বা ওচৰ চুবুৰীয়া মানুহবিলাকে যেনেধৰণে ছাপোৰ্ট দিব লাগে আমাৰ সন্তানসকলক বা নৱপ্ৰজন্মক ছাপোৰ্ট দিব পৰা নাই